নমস্কাৰ, জয় হিন্দ বন্ধু বান্ধৱীসকল। কি খবৰ? সকলোৰে খবৰ ভাল। আসাম ৰাইফলছৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰা হৈছে আৰু এই পদত এপ্লাই কৰিবলৈ হ'লে চিম্পুল 10 পাছ কৰিলেই অসমৰ ল'ৰা আৰু ছোৱালী এপ্লাই কৰিব পাৰিব। তাৰ বাবে বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিছে, হাইট চেজ কিমানৰ পৰা কিমান দিছে, সকলোখিনি তথ্য ষ্টেপ বাই ষ্টেপ জনাম। তাৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। চ' ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। Assam Rifles New Recruitment 2025 Details. Organization name Assam Rifles. Apply start होइसे 16 तारिख 8/2025 আৰু apply last date होइसे 15 सेप्टेम्बर 2025. Total post আছে 69. Assam Rifles Recruitment 2025 vacancy details. যদি আপুনি স্পোর্ট কোটা সার্টিফিকেট আছে তেনেহলে এই পদত এপ্লাই কৰিব পাৰিব। স্পোর্ট কোটা মানে হৈছে বহুত কেন্ডিডেট নাজানে। স্কুল কোটা হৈছে ফুটবল বা ভলিবল, ক্ৰিকেট এইবোৰ খেলৰ সাৰ্টিফিকেট থাকিব লাগিব। আৰু ইয়াত উল্লেখ আছে বক্সিং, ফুটবল আৰু বহুত কেইটা খেলৰ নাম উল্লেখ আছে। এই খেলকেইটাৰ সাৰ্টিফিকেট হ'লে এপ্লাই কৰিব পাৰিব আৰু এই খেলৰ সাৰ্টিফিকেট মতে ইয়াত ভেকেন্সি খালী আছে। ইয়াত বক্সিঙত আছে 6টা, ফুটবলত আছে 9টা। এইখিনি চাই ল'ব। আসাম ৰাইফলছ এডুকেশ্যন কোৱালিফিকেশ্যন ডিটেইলছ। চিম্পল 10 পাছ কৰিব লাগিব, লগতে স্পোর্ট কোটা সার্টিফিকেট থাকিব লাগিব। ইন্টাৰনেশ্যনেল নাইবা নেশ্যনেল নাইবা স্কুলৰ বা ইউনিভাৰ্চিটিৰ এটা হ'লেই হ'ব। তাৰপিছত আছে মেল এণ্ড ফিমেল হাইট এণ্ড চেষ্ট। অল ওভাৰ ইণ্ডিয়া কেণ্ডিডেট হাইট হ'ব লাগিব। মেলৰ ক্ষেত্ৰত 71 চেণ্টিমিটাৰ আৰু নৰ্থ ইষ্টৰ ক্ষেত্ৰত 157 চেণ্টিমিটাৰ। আৰু অল ইণ্ডিয়া কেণ্ডিডেট চেষ্ট হ'ব মেলৰ ক্ষেত্ৰত 80 নৰ্মেল হ'ব লাগিব আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগিব। নৰ্থ ইষ্ট কেণ্ডিডেট চেষ্ট অনলি মেল 76 নৰ্মেল হ'ব লাগিব আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগিব। নৰ্থ ইষ্ট অনলি ফিমেল হাইট 147 চেণ্টিমিটাৰ আৰু ফিমেলৰ কোনো ধৰণৰ চেষ্ট নহয়। তাৰপিছত আছে ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট। ৰানিং হ'ব 5 কিলোমিটাৰ 24 মিনিটৰ ভিতৰত আৰু ল'ৰাৰ বাবে, আৰু ছোৱালীৰ বাবে 800 মিটাৰ ৰানিং হ'ব 4 মিনিটৰ ভিতৰত। তাৰপিছত আছে আসাম ৰাইফলছ ৰিক্ৰুটমেণ্ট 2025 এক্ট লিমিটেড। মিনিমাম 18 বছৰ হ'ব লাগিব, মেক্সিমাম 23 বছৰ হ'লে এপ্লাই কৰিব পাৰিব। তাৰ বাবে ST SCৰ বাবে 5 ইয়াৰ্ছ বঢ়াই দিয়া হৈছে আৰু OBCৰ বাবে 3 ইয়াৰ্ছ বঢ়াই দিয়া হৈছে। জেনেৰেল আৰু OBC EWSৰ এপ্লিকেশ্যন ফিজ 100 টকা পে'মেণ্ট কৰিব লাগিব আৰু ST SC ফিমেল কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। পে'মেণ্ট মোড অনলাইন মাধ্যমত পে'মেণ্ট কৰিব লাগিব। তাৰপিছত আছে ইম্পৰ্টেণ্ট ৱেবছাইট লিংক। ইয়াত এপ্লাই কৰাৰ লিংক আছে, গৈ এপ্লাই কৰিব পাৰিব। চ' আজি ভিডিঅ'টো এইখিনি আছিল। থেংক ইউ।